কেছেট দোকানীৰ পৰা এতিয়া বহুত পইচা থাকিল Xirumoni পাৰিছি কৰি বহুতৰ ঘৰ চলিলে এসময়ত বাকি নতুন কিবা পৰিকল্পনা আছে নেকি Xirumoni লৈ পেলাই নতুনকে আকৌ সিদ্ধাৰ্থ শৰ্মা আজি কেকে বুলি যোন মানে পৰিচিত কেকে হয়তো আপুনি প্ৰথম কাষ্ট আপুনিয়ে কৰিছিলে মই নীলকো গোৱাইছো তাৰপা আমাৰ ৰাকেশ ৰিয়ানক গোৱাইছো তৰালি শৰ্মাক মই এবাৰ 8টা গান গোৱাইছো স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লে আজি মই আহি উপস্থিত হৈছোহি অসমত ভক্তি ৰসৰ নতুন ধাৰাৰ সৃষ্টি কৰা Xirumoni খ্যাত আমাৰ সকলোৰে শ্ৰদ্ধাৰ মানস ভগৱতী ডাঙৰীয়া ঘৰলৈ আহকচোন তেওঁৰ লগত অকণমান কথা পাতো তেওঁৰ মনৰ ভাৱ অকণমান জানো Xirumoni প্ৰথমে স্বাগতম জনাইছো আপোনাক মোৰ কালাৰ্ছ অফ ব্ৰহ্মপুত্ৰ চেনেলটিলে আৰু এখেতক হয়তো নতুনকৈ আমি পৰিচয় দিয়াৰ কোনো দৰকাৰ নাথাকে কাৰণ এখেতে ভক্তি ৰসৰ যি ধাৰা অসমত সৃষ্টি কৰিছিলে পিছলৈ গোটেই নৱপ্ৰজন্মৰ মাজত বিয়পাই দিছে শংকৰদেৱৰ যি কৰ্মৰাজি তেওঁ সেই কৰ্মৰাজি আগুৱাই নিয়াত যথেষ্টখিনি তেওঁ কৰি আহিছে কাম সেই তাৰ ওপৰত আৰু পোনপ্ৰথমে মই আপোনাৰ জানিব বিচাৰিম যি ভক্তি ৰসৰ সৃষ্টি হৈছিলে আপোনাৰ কণ্ঠত হওক আপোনাৰ কলমৰ জৰিয়তে আজি সেইখিনি আজি CD কেছেটটো বন্ধ হৈ গৈছে লাহেকে কেনেকুৱা লাগে সেই দিনবোৰ মনত পৰিলে আপোনাৰ একো নাই সেই সময়ত মানে কষ্টটো অলপ বেছি আছিলে হয় মানে আমি গোটেই অসমত গাড়ী লৈ পেলাই ঘূৰিছিলোঁ দোকানে দোকানে কেছেট দিছিলোঁ আজিকালি একচুৱেলি চব টেকন'লজিৰ যুগ আজিকালি ধৰা ইউটিউবত দি দিলেই গোটেই ৰাইজে পাই যায় আৰু আগতকৈ ভালেই হৈছে মোৰ মতে আগতে ধৰা কিছুমান মানে কেছেট দি আহোঁ কেছেট দোকানীৰ পৰা এতিয়া বহুত পইচা থাকিল পাইৰেচিটো আছেই একচুৱেলি সেইটো আশীৰ্বাদ Xirumoni পাৰিছি কৰি বহুতৰ ঘৰ চলিলে এসময়ত সেইটো ঈশ্বৰৰ এটা আশীৰ্বাদ ধৰা কিন্তু মই এটা ব্যক্তিগত কথা জনাওঁ মই শংকৰদেৱৰ ওপৰত মই ক'ৰবাত যিকোনো মই জেগাত স্কুলতে হওক বা আগতে ৰচনা প্ৰতিযোগিতা হওক যি হওক মই ফাৰ্ষ্ট পুৰস্কাৰ পাওঁৱেই এইটো মানে গৌৰৱ কৰাৰ কথা নহয় সঁচা কথা কিন্তু মই কোনো দিনাখন মই কোনো কিতাপ মই পঢ়ি নাপালোঁ মই অকল Xirumoniয়ে শুনিলোঁ তেখেতৰ গোটেই জীৱনীখন আপুনি পুৰা গানতে সোমাইছে 12 বৰ্ষ তীৰ্থ গৈ জ্ঞানৰ সমুদ্ৰ মুকুতা বুটলি গোটেইবোৰ আপুনি তাতে লিখি দিছে আৰু সেইসমূহ শুনিয়েই মই লিখিছিলোঁ মই প্ৰিয় ব্যক্তিজন আহিলেও মই শংকৰদেৱেই লিখোঁ প্ৰিয় সাহিত্যিক আহিলেও মই ঘূৰাই পকাই শংকৰদেৱেই লিখোঁ তেনেকুৱা দিনো গৈছে বাকী নতুন কিবা পৰিকল্পনা আছে নেকি Xirumoni লৈ পেলাই নতুনকৈ আকৌ নতুন গান মোৰ আকৌ এটা ৰিলিজ হ'ব এইকেইদিনতে একচুৱেলি আগতে কেছেট বুলি ক'লে ধৰা 8টা গান থাকেই গতিকে আজিকালি এটা গান দি দিলেও হৈ যায় গতিকে সেইকাৰণে প্ৰত্যেক বছৰে মোৰ যিটো ইউটিউব চেনেল আছে মানস ভাগৱতী সেইটোতেই দি থাকোঁ আৰু শংকৰ সংঘৰ অধিৱেশনতে ৰিলিজ কৰোঁ গান কৰি থোৱা আছে এইকেইদিন ৰিলিজ কৰিম অকণ আৰু সেই ধাৰাটো কিন্তু বিৰাটেই ধুনীয়া আছিলে Xirumoni বুলি ক'লে আগতে ক'ৰবাত নাম প্ৰসংগ হওক শংকৰদেৱৰ বা মাধৱদেৱৰ গুৰু যোজনাৰ যি অনুষ্ঠানেই নহওক Xirumoni বাজিবই Xirumoni চাগে নবজা বা নুশুনা তেনেকুৱা কোনো ঠায়েই নাই চাগে অসমত আৰু আপুনি গানৰ লগতে সমান্তৰালভাৱে আপুনি এজন ব্যৱসায়ো হয় এজন সফল ব্যৱসায়ী বুলিয়ে ক'ব লাগিব দুইফালে চলাই নিবলৈ কেতিয়াবা দিগদাৰ হয়নে দিগদাৰ একচুৱেলি কৰ্মই ধৰ্ম আৰু মানুহে এটা সময়লৈকেহে মানে কষ্টটো কৰিব পাৰে সেইটো ক্ৰছ কৰি যোৱাৰ পিছত শৰীৰে নাটানিবগৈ সেই সময়ত বহি মানে খাব লাগিব গতিকে কৰা সময়তেই যদি আমাৰ মানুহখিনিয়ে নকৰে এতিয়া মই বাগানত পুলি লগাই আছোঁ তাৰপৰা মোৰ ফাৰ্ম এখনো আছে গাহৰি ফাৰ্ম মই আকৌ এতিয়া ভিজিট দি পেলাই আহিছোঁ গতিকে আকৌ নতুন ৰেষ্টুৰেণ্ট এখনো আৰম্ভ কৰিছোঁ আকৌ ইয়াতে গতিকে গানৰ মাজেৰেই সংগ্ৰামটো একচুৱেলি মেইন বস্তু মানুহ জীয়াই থকা খাই থকা একচুৱেলি সেইটো ডাঙৰ কথা নহয় নিজে খোৱাতকৈও আনক কি খুৱাব পাৰিছোঁ সেইটোহে একচুৱেলি ধৰ্ম আপুনি কৰ্মৰ কথাও আপুনি গানৰ জৰিয়তে কৈ দিছে Xirumoni এখনত এই সিদ্ধাৰ্থ শৰ্মা আছিলে আৰু ৰাইজক মই জনাওঁ এই সময়ত সিদ্ধাৰ্থ শৰ্মা আজি কেকে বুলি যোন মানে পৰিচিত কেকে হয়তো আপুনি প্ৰথম কাষ্ট আপুনিয়ে কৰিছিলে একদম প্ৰথম আপোনাৰ তাতে দেখিছিলোঁ আৰু কেকে তেতিয়া আজিৰ নিচিনা আছিলে বাৰু তেখেত ইমান হেৰি নাছিলে কিন্তু তেতিয়াৰ পৰাই তেখেতৰ এক্টিঙত কিন্তু আছিলে কিবা আপুনি প্ৰথমতেই দেখিছে বস্তু মই একচুৱেলি মানে গাঁৱৰ পটভূমিৰ যিখিনি এক্টৰ সেইসকলক মই বিচাৰি ফুৰোঁ মানে আমাৰ ইয়াত এখন নাটক প্ৰতিযোগিতা হয় সূৰ্য বৰা একাংকিতা নাট তাত গোটেই অসমৰ মানে যিখন ভেটাৰান এক্টৰ তেওঁলোক সকল আহে কৰিবলৈ মানে আমাৰ যিখিনি গাঁৱৰ এক্টৰ আৰু সেই বস্তুবিলাক মই বিচাৰি ফুৰোঁ
তাৰপৰা সিদ্ধাৰ্থক মই পালোঁ, সিহঁতে এখন নাট কৰিছিলে, কিবা ফটা মাছৰ জাল নে কিবা এখন কৰিছিলে। তাৰপৰা মই চিনাকি হ'লোঁ। তাৰপৰা সি ইমান পাত্তা দিয়া নাই আৰু, মানে সি আগতে বহুত ঠকৰ খাইছে মানে। তাৰপৰা মই তাক ক'লোঁ, বোলো মই তোমাক কাজ কৰিম, মই তোমাক CD এখনত ল'ম দিয়া মোক। তাৰপৰা এদিন তাৰপৰা সি মোক ক'লে, তাৰপৰা মই এতিয়া ঘৰ ওলালোগৈ এদিন, পাথৰিত ওলালোগৈ। বোলো তোমাৰ ওচৰলৈ আহিলোঁ, এনেকৈ কাষ্টিং এটা আছে, তুমি কৰিব লাগিব। সি মোক কৈছে, আপোনাক কিমান পইচা দিব লাগিব মোক? সি মানে আগতে বহুত পইচা দিছে মানুহক, মানে সি পইচা দি মানে কৰে, সেইবিলাক চিডিবিলাক নহয়গৈ। তাৰপৰা বোলো পইচা দিব নালাগে, মই তোমাকে দিম পইচা। তাৰপৰা যি ওলাই আহিলে, আজিলৈকে তাৰ এটা টেলেণ্ট আছে, সেইকাৰণে সি আজি গজগজাই আছে বুলি ক'ব। আৰু তাৰ সমান্তৰালভাৱে আপুনি তুষাৰ অৰ্জুনকো আপুনি নামৰ ক্ষেত্ৰত, অসমীয়া গানৰ ক্ষেত্ৰত তুষাৰ অৰ্জুনকো আপুনি আনিছিলে, সেই বিষয়ে অলপ কওকচোন। তুষাৰ অৰ্জুন সেই সময়ততো একেবাৰে নতুন আছিলে তেখেত। সি ভাল গায়, কিন্তু এই অসমীয়া প্ৰনাউন্সিয়েশ্যন বা হেৰি তাত ইমান ঠিক নাছিলে। তাৰপৰা তাক মই শিৰোমণিত এটা গান গোৱালোঁ, আৰু মই চাই থাকোঁ মানে। মই নীলকো গোৱাইছোঁ, তাৰপৰা আমাৰ ৰাকেশ ৰিয়ানক গোৱাইছোঁ, তৰালী শৰ্মাক মই এবাৰ 8টা গান গোৱাইছোঁ। তাই সময় মানে কোৰাছ গাই থাকে মানে এনেকৈ, বোলো তোক 8টা গান গোৱাম, এটা কেছেটত 8টা গান গোৱাই দিছোঁ তৰালীক। আৰু আপোনাৰ যি জাৰ্ণিটো, আপোনাৰ যি যাত্ৰা, এটা সময়ত আপুনি ৰেডিঅ'ৰ পৰা ষ্টাৰ্ট কৰিছিলে, আপুনি সৰু আছিলে সেইটো সময়ত। সেই ৰেডিঅ'ৰ সময় অকণমান কৈ দিয়কচোন, আৰম্ভণিখিনি আপোনাৰ। সেই সময়ত আমাৰ আছিলে একচুৱেলি মইনা পাৰিজাত, আমাৰ গাঁৱত আছিলে। আমাৰ মইনা পাৰিজাতখনৰ নাম আছিল প্ৰগতিশীল মইনা পাৰিজাত। মই ক্লাছ 4 আছিলোঁ হ'বলা তেতিয়া মই লোকগীত গাবৈছিলোঁ। মই গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত মই লোকগীত গাবলৈ গৈছিলোঁ। তেতিয়াৰ পৰাই চলি আছে আৰু জাৰ্ণিটো, আৰু এৰি দিয়া নাই আৰু। আপুনি গুৰুজনাৰ নাম প্ৰসংগ বা গুৰুজনাৰ যি কৰ্মৰাজিক আপুনি আগুৱাই নিছে, কিন্তু আপুনি প্ৰতিবাদৰ গানো গাইছে। আপুনি এখন কিতাপ ওলাইছিলে, কিতাপখনৰ নাম কওঁ নে? শংকৰ বিভ্ৰাট। সেই সময়ত আপুনি প্ৰতিবাদী সুৰেৰে আপুনি গানো গাইছে। আচলতে কিয় হ'ব পাৰিছিলে তেনেকুৱা? মানে কি, আমাৰ গুৰুজনৰ নিচিনা মহান গুৰু কোনো জাতিৰ নাই। শংকৰদেৱ একচুৱেলি ভগৱান আখ্যা কৰিয়েই গোটেই জাতিটোৰ মানে, তেওঁ আমি ভালখিনি কেতিয়াও ল'ব নোৱাৰিলোঁ, কিন্তু সেই ভালখিনি কিন্তু বেলেগে লৈ আছে। আজি বেলেগৰ গুৰু এজনক কেনেকৈ ৰাখে, আজি শিখসকলৰ গুৰুজনক কেনেকৈ ৰাখিছে, আমাৰ গুৰুজনক আমি কেনেকৈ ৰাখিছোঁ আমি, সেইটো আমি নিজক চিকুটি চালেই গম পাম। গতিকে সেইবিলাক দেখি মেলিয়ে মোৰ অলপ মানে গাবিলাক অলপ জ্বলি থাকে মানে। লোকৰ গুৰুক কেনেকৈ থয়, আমাৰ গুৰুক কাটি মাৰি নিজৰ গুৰুজনকেই চিনি নাপায়। শংকৰদেৱ প্ৰথম নাট্যকাৰৰ পৰা সুৰকাৰ, শৰীৰ চৰ্চাকাৰ, তেওঁ নজনা কাম একোৱেই নাছিল। সেইকাৰণে মহাপুৰুষ আছিল তেখেত, পুৰুষৰ ওপৰত আছিলে। গতিকে তেওঁ বস্তুখিনি যদি এতিয়া আৰু ল'ব পাৰিব বুলি মই, কাৰণ বহুত যুঁজিলোঁ। সংশোধন হৈছে, অলপ মানুহ আহিছে লাইনত, কিন্তু আমি অসমীয়া বুলি ক'বলৈ জানো, আমি অসমীয়া হৈ আছোঁ জানো? গুৰুজনাৰ যিখন সপোন দেখিছিল অসমীয়া বুলি, সেইটো আমি বাস্তৱত হৈ আছোঁ জানো? আমি নিজক চালেই আমি গম পাম। সেইবিলাকেই আৰু প্ৰাণহীন। অকণমান 2 লাইন কিবা এটা, আপোনাক ফ'ৰ্চ কৰিব পৰা মই হোৱা নাই, ফ'ৰ্চ নহয়, 2 লাইন কিবা এটা। একচুৱেলি এটা গান লিখিছিলোঁ যি সময়ত বম্বিং যে হৈছিল, সেইটো গান মই জুবিনক গোৱাইছিলোঁ। মানে গুৰুজন যোৱাৰ পিছত আমাৰ অসমীয়া জাতিটো যে প্ৰাণহীন হ'ল, সেইটোতো ৰাইজে আদৰি লৈছিলে। গুৰু মোৰ গলা গৈ, গুৰু গলা মাগেৰি থৈ, প্ৰাণহীন হ'ল সমাজ, দেখিছোঁ তাৰে প্ৰভাৱ। গুৰু মোৰ গলা গৈ। ধন্যবাদ। অসমীয়া গানৰ লগতে আপুনি এখন আদিবাসী ভক্তিমূলক গীত এখন লৈছিল, প্ৰভু তৰ চৰণে, দয়া কৰ গানটো আছিলে তাতে। সেইখনে ৰাইজৰ মাজত খলকনি সৃষ্টি কৰিছিল মানে সেই সময়ত মানে
মোৰ মাইণ্ডটো অকণ বেপাৰী মাইণ্ডটো মানে হয় হয় সেই সময়ত মানে হিট হৈছিলে চলগৰি হয় হয় মই চিন্তা কৰিলোঁ ভক্তি ধাৰাটো যদি আমাৰ মানুহখিনিয়ে লয় সেইখন বাগানীয়া গীত আছিল এইটো চলগৰি মই ভাবিছোঁ ভক্তি ধাৰাটো যদি চিট হয় খুব হিট হ'ব চাগে আৰু মই সেইটো ভক্তি মাৰ্গৰে মই লৈ গৈছিলোঁ কিন্তু ইমান মানুহে ভক্তিটো প্ৰিফাৰ নকৰে অকণ ঝিনিক ঝানাক লাগে সেইকাৰণে এইবাৰ অকণ শিৰোমণি ঝিনিক ঝানাক এটা কৰিছোঁ মানে মাজতে আপোনাৰ গান আচুৰ্য বৰপাত্ৰ ডাঙৰীয়াও লৈছিলে এটা মই একচুৱেলি গান তেনেকৈ দিয়া নাছিলোঁ সি বহুত দিনৰ পৰা কৈ আছিলে যে মানস দা মোক গান এটা দিব লাগিব আপুনি তাৰপৰা মই এটা গান তাক দিলোঁ গানটো খুব হিট হৈছে গানটো কি আছিলে সাঁচিপাত বুলি কেছেটটোত গানটো পাহৰিছোঁ মই আৰু আপোনাৰ গানবিলাকত অসমীয়া যি সমাজত যি ভাই ককাইৰ মাজত কাজিয়া অকণমান মাতি লৈ পেলাই কাজিয়া হয় গোটেইবোৰ আপুনি সাঙুৰি পেলাই এইটো মই আগতে দেখুৱাই থৈছিলোঁ আজিৰ পৰা 15-16 বছৰ আগতেই মই নামঘৰত মাহ প্ৰসাদ হেৰি গতিকে সেইবিলাক এতিয়া আমি বাস্তৱত দেখি আছোঁ নহয় জানো হয়তো সেইটো সময়ত মই বৰ ভালকৈ বুজি পোৱা নাছিলোঁ কথাখিনি এতিয়া শুনিলেও এতিয়া বুজি পাওঁ কথাবিলাক যে আপুনি কোৱা কথাখিনি আচলতে গান নহয় একো একোটা দৰ্শন লিখি থৈছে আপুনি গানৰ এটা বুৰঞ্জী এটা গান মোৰ লিখিছিলোঁ সেইটো গান মোৰ আজি 2 বছৰমান হৈছে ৰিলিজ কৰা শিৰোমণি দিছিলোঁ ন সেইটো নাম এইটো মানে মোৰ 12 বছৰমান গানটো লাগিছে বনাওঁতে এতিয়া ধৰা এইবিলাক গান বুৰঞ্জী হয় এতিয়া মডাৰ্ণ চং এটা ধৰা লিখি দিলোঁ কিবা ফুল গছ ভাল পোৱা কিবা কিন্তু ইয়াৰ এটা নিৰ্দিষ্ট কক্ষপথ আছে এই কক্ষপথৰ বিচলিত হ'ব নোৱাৰিম মানে এটা গান লিখিছিলোঁ সেইটো গান এতিয়া মই ভিডিঅ' কৰিম এই গানটো সেইটো মানে আমি কোন প্ৰকৃততে মানে মায়া সাগৰৰ জালে পৰি নাযাবা হৰিক পাহৰি এইটো মই কৰোণাৰ সময়ত হেৰি কৰিছিলোঁ মানে কৰোণাৰ সময়ত গানটো ফুলফিল হৈছিলে শস্য হৰিব মৎস্য হৰিব জানানে এই ঘোৰ কলিকালে এই ঘোৰ কৰোণা কালে অথিৰ ধন জন জীৱন যৌৱন হৰি বোল কৰি মন থিৰ তেবে সে সম্ফল হবে মনুষ্য শৰীৰ এনে সুন্দৰ দেহা উয়ে তোলে মাটি পাবে পাবে ছিগি যায় শৰীৰৰে গাঁঠি জীৱনো যাওঁতেই টানি বাহিৰ কৰে ঘৰ চোৱা হ'ব বুলি তুলসী তলতে থলে মানে প্ৰতিটো গানৰ এটা দৰ্শন মানে আজি ধৰা মই জীৱনৰ সহস্ৰ সংগ্ৰাম হেৰি কৰি পেলাই এটা ঘৰ বনাইছোঁ ধৰা সেই ঘৰটো এসময়ত ধৰা মৰাৰ আগে আগে চোৱা হ'ব বুলি সেই ঘৰটোৰ পৰা উলিয়াই দিয়ে গতিকে আমাৰ মানৱ শৰীৰ সেইটোৱেই গতিকে তাক লৈ মানুহৰ মিছা মিছি সেইবিলাক দেখি হাঁহি উঠে একচুৱেলি এতিয়া গতিকে আমি ধাৰাটো আমি ক'ত গৈ আছোঁ এতিয়া সেইদিনা গ'লোঁ সাহিত্য সভা সাহিত্যৰ নিদৰ্শনবিলাক দেখি নিজৰ গালতে চৰিয়াও নিচিনা লাগিছে বেলেগ সাহিত্য সভাত গ'লে যিটো ফিল হয় এবাৰ গৈছিলোঁ বড়ো সাহিত্য সভা এখনত কিবা তোৰণখন দেখিয়েই মানে কিবা কিতাপ দি পেলাই তেওঁলোকে বনাইছে তোৰণখন দেখিয়েই মানে সঁচাকৈ যে ক'ত আহিছোঁ কিন্তু আমাৰ নাৰায়ণপুৰত গ'লোঁ সেইদিনা গৈয়ে মানে বোলো এখন আমাৰ ইয়াত যে মেলা এখন হয় সাধাৰণ মেলালৈ আহিছিলোঁ নে ক'ৰবাত ব্যৱসায় ভিত্তিক হৈ গৈছে গতিকে সেই বস্তু একচুৱেলি হাঁহি উঠে যে আমি অসমীয়াখিনি ক'ত গৈ আছোঁ অসমখন কাৰ আছিল আজি কি পদ্ধতি হৈ আছে আজি ক'ত গৈ আছোঁ মাটি বিচাৰি বিচাৰি কাজিয়া গতিকে সেইটোৱেই মানে আৰু আপোনাৰ এই গানটো ৰিলিজ হোৱা নাছিল নেকি শংকৰদেৱক চিনি নাপায় অসমৰ লোকৰ বাহিৰে নাই হৈছে ৰিলিজ মই ইউটিউবত বহুতবাৰ বিচাৰিছোঁ মই গানটো পোৱা নাই বিচাৰি পেলাই জগত গুৰুক চিনি নাপায় আছেতো ফাৰ্ষ্টতে দি আছে অসম লোকৰ বাহিৰে বেথা ভৰা কৰোণ কাহিনী নোলাল আজিও জগত জিনিবলে গুৰুজনাৰ শুদ্ধ সেনানী
এইবিলাক দেখি মেলিয়ে মনলৈ আহে। আৰু মোৰ লগত আৰু এজন আছে ধ্ৰুৱ ৰাজখোৱা, তেখেতে মই বহি পেলাই লিখিছিলোঁ গানবিলাক। গৈছিল ন? গতিকে এতিয়া সেয়াই আৰু তেখেতো যুঁজি আছোঁ। জুবিনৰ কাৰণে কেইবাটাও গান লিখিছে, মন চিৰিজৰ নাও কিবা নাও লৈ আনিমগৈ লিখিছে। তাৰপিছত আপোনাৰ এজন মচুৱা এজনৰ জীৱনক লৈ লিখিছিলে যে পোহৰ ঢল পোৱাতে ঠক ঠক জাৰতে। তাৰপিছত এই হেৰি গানটো মনত পৰিছে মোৰ, আশ্চৰ্যক যে সাঁচি পাতত দিছিলে সেইটো, জগতৰে গুৰু তুমি গুণৰে সাগৰ, কুসুম্বৰৰ পুত্ৰ তুমি শ্ৰীমন্ত শংকৰ, মাতৃ সত্য সন্ধ্যা তুমি জগত ঈশ্বৰ। এইবোৰ গান শুনাৰ পিছত আমি ৰচনাখন লিখিবলৈ আমি পঢ়ি যোৱাৰ কোনো দৰকাৰ নাথাকে, গোটেই শংকৰদেৱৰ জীৱনীখন আপুনি দিয়েই দিছে তাতে। কিন্তু আপোনাৰ ওপৰত এটা অভিযোগো আছে মোৰ, যে আগৰ নিচিনাকৈ শিৰোমণিৰ বস্তুটো অকণমান ক'ৰবাত ৰৈ যোৱা যেন মই পাওঁ। আগতে যেনেকৈ ধৰণে আহিছিলে বস্তুটো, যে আমি ৰৈ থাকোঁ এইবাৰ নেক্সট কি আহিব, নতুন বছৰ সোমোৱালে শিৰোমণিৰ নতুন কিবা এটা আহিব। কেছেট দোকানত বাৰে বাৰে যাওঁ তেনেকৈ কেছেট চাবলৈ। আৰু শিৰোমণি কিনা কেছেটখন আকৌ কি হৈছিলে এবাৰ, আপুনি MP3 টাইপত কিবা এটা গান ভৰাই পেলাই দিছিলে। অৰিজিনেল কেছটো আছে, MP3খনো লৈ গৈছিল ঘৰলৈ, তেনেকুৱা ধৰণে আছিলে। নতুনকৈ কৰক, আমি আকৌ বিচাৰোঁ অসমৰ ৰাইজে আপোনাক বহুত ভাল পায়। প্ৰত্যেক বছৰ মই এটা গান দিয়ে থাকিম ৰাইজক, জীয়াই থকালৈকে। এতিয়া মোৰ ইউটিউব চেনেলটোতে আছে গোটেইখিনি গান, যোৱাবাৰ দিছোঁ। আৰু মানে কৃষ্ণৰ গান আহি যায়, শিৰোমণি বুলিয়ে দি দিওঁ মই কৃষ্ণৰ গানো। তাৰপৰা আমাৰ শিৱ শংকৰ বুলি এটা গান আছে, সেইটো গান মানুহে ভাল পাইছে, শিৱৰ ওপৰত। আপুনি মাজতে মই আপোনাৰ ফটো দেখিছিলোঁ, আপুনি ক'ৰবাত পাহাৰত হেৰি কৰিব, পাহাৰ বগোৱা, পাহাৰ আৰোহণ কৰা ক'ৰবাত গৈছিলে নেকি? সেইবিলাক চলিয়ে থাকে মোৰ। হয়, আপুনি গানৰ লগে লগে ব্যৱসায়ৰ লগে লগে আপোনাৰ চব একচুৱেলি নিজৰ শৰীৰটো মেইন মানে। হয়। আমাৰ বিশ্বনাথ চাৰিআলিখনতে এনেকুৱা কিছুমান জেগা আছে, এতিয়া নমৰা বুলি কৈ আমাৰ এটা জেগা আছে এইখনতে, কেতিয়াবা যাবা তোমালোকে ইউটিউবাৰ যিহেতুকে। আমাৰ হেৰিসকলৰ ৰাজধানী তাত আছিল, এটা জেগাটো আছিলে সেইটো হেৰি নক্সা পাহাৰত ডিমাচানে কোনসকলৰ ৰাজধানী আছিলে তাত। এতিয়াও তাত ডাঙৰ ডাঙৰ পষ্ট আছে, মানে তেওঁলোক কেনেকৈ থকা, তেওঁলোকৰ ৰাজধানী ইয়াত আছিলে। তেওঁলোকে ব্যৱহাৰ কৰা কুঁৱা, ৰাজপ্ৰসাদৰ হেৰিখিনি এতিয়াও আছে, নমৰা বুলি কয়। তাৰ অকণ আগত আছে তোমাৰ নিমখ পাহাৰ, খোজকাঢ়ি যাব লাগিব, কিন্তু সেইটো তোমাৰ খোজকাঢ়িব লাগিব প্ৰায় 15-20 কিলোমিটাৰমান খোজকাঢ়ি পেলাই ওপৰত যাবলৈ। সেই পাহাৰটো গোটেই নিমখৰ পাহাৰ, গোটেই নিমখ। তাত তোমাৰ কি হয়, পাহাৰটো একদম নিমখটো, তাত মানে হাতী, বিভিন্ন পশু পক্ষী তাত নিমখ খাবলৈ আহে। একদম গোটেইটো তুমি মুখত দিয়াৰ লগে লগে গোটেইখন একদম নিমখ মানে, সেইকাৰণেতো নিমখ পাহাৰ। এইবিলাক যাবা কেতিয়াবা, ৰাইজক দেখুৱাবা। এইটো তোমাৰ অৰুণাচলৰ, এই বেছি দূৰ নহয়, অকণমান পাপুমপাৰা ডিষ্ট্ৰিক্টতে পৰে সেইটো কেতিয়াবা যাবা, মই এড্ৰেছটো দি দিম। বাকী নতুন গান আমি আশা কৰিছোঁ প্ৰতি বছৰে যাতে শিৰোমণিৰ নতুন এটা হ'লেও দি থাকে। নাই ওলাই থাকিব, শিৰোমণি ওলাই থাকিব। হয়। আৰু বেছি দীঘলীয়া নকৰোঁ কথাখিনি। ঠিক আছে। ভাল লাগিল আপুনি ইমান ব্যস্ততাৰ মাজতো আপুনি ইমানখিনি সময় আমাক দিয়াৰ কাৰণে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক আছে, ভাল লাগিল কথা পাতি আপোনাৰ লগত। ধন্যবাদ। আৰু এই মানপত্ৰখন তেখেতৰ কৰ্মৰাজিক সন্মান জনাই বহু বছৰ পূৰ্বেই মই আমাৰ ঘৰলৈ যাওঁতে তেখেতক দিছিলোঁ। মনটো ভাল লাগিছিল সেইখন এতিয়াও তেওঁৰ ঘৰত থোৱাৰ বাবে। কোন চনত আছিলে এইখন? 12 চনত ন? 10 বছৰ হৈ গ'ল, 11 বছৰ হৈ গ'ল। শিৰোমণি শ্ৰীমন্ত মোক এনেকুৱা অফাৰ কিছুমান আহে, আজি যদি অসমীয়া জাতিৰ নহৈ পেলাই বেলেগ জাতিৰ কৰিলেহেঁতেন নহয়, আপোনাৰ ঘৰ ইয়াত নহ'লে একো ছিংগাপুৰত থাকিলেহেঁতেন, ক'ৰবাত থাকিলেহেঁতেন, সেনেকুৱা অফাৰ আহে মোক, গম পাইছানে? আৰু তাৰপিছতেই তেখেতৰ লগত একাপ চাহ খালোঁ, বিভিন্ন ধৰণৰ কথা পাতিলোঁ। তেখেতে আমাৰ ঘৰখনৰ খবৰ ল'লে,
মোৰ গাঁওখনৰ খবৰ ল'লে আৰু সোনকালে এবাৰ আমাৰ ঘৰলৈ আহিব বুলিও তেখেতে মোক জনালে। বিভিন্ন ধৰণৰ আলোচনা আমাৰ চলি থাকিল, যেনে সাংস্কৃতিক ক্ষেত্ৰ, পঢ়া শুনা, আমাৰ সমাজ ব্যৱস্থা, আৰু তাৰপিছতে আমি বিদায় ল'লোঁ তেওঁৰ কাষৰ পৰা। আৰু এই আড্ডাটো সদায় স্মৰণীয় হৈ ৰ'ব। এই কথোপকথনৰ জৰিয়তেই গুৰু দুজনলৈ প্ৰণিপাত জনাইছোঁ আৰু শিৰোমণিখন আমাৰ অমৰ হওক, শিৰোমণিৰ সুৰ দূৰ দিগন্তলৈ বিয়পি পৰক। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।